শনিবাৰে সন্ধিয়াৰ ভাগত হঠাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল দেৰগাঁৱৰ এখন ভিতৰুৱা গাঁৱত। দেৰগাঁৱৰ পৰা প্ৰায় 10 কিলোমিটাৰ ভিতৰুৱা জৰাগুৰি 2 নং চুমনীয়া মিচিং গাঁৱত ইটোৰ পাছত সিটোকৈ হঠাতে বান্ধি থোৱা অৱস্থাত মৃত্যু হ'ল 9 জনীকৈ গৰু। মৃত্যু হ'ল 2টাকৈ ছাগলী। গাঁওবাসীৰ ভাষ্যমতে ঘাঁহ খাবৰ বাবে গৰুবোৰ এৰাল দি থোৱা হৈছিল গাঁওখনৰে এখন পথাৰত। সন্ধিয়াৰ ভাগত গৰুবোৰ ঘৰলৈ আনি বান্ধি দিয়া হৈছিল। বান্ধি থোৱাৰ কিছু সময়ৰ পাছতে হঠাতে কপি কপি ধৰফৰণিৰ সৃষ্টি কৰি মৃত্যুৰ মুখত পৰে এজনীৰ পাছত এজনীকৈ মুঠ 9 জনী গৰু। একেধৰণেৰে মৃত্যু হয় 2টা ছাগলীৰো। মৃত্যুৰ সময়ত গৰুবোৰৰ পেট ফুলি যোৱাৰ লগতে মুখেৰে ফেন বাহিৰ হৈ আহে। বৰ্তমান সময়ত যিহেতু পথাৰ উদং হৈ আছে, সেয়েহে পথাৰত কীটনাশক দ্ৰব্যৰ প্ৰাশ্চক্ৰিয়াৰ প্ৰভাৱ এয়া হ'ব নোৱাৰে। কিবা অচিন ৰোগত গৰুবোৰৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে গাঁওবাসীয়ে। সমান্তৰালভাৱে শংকিত হৈ পৰিছে গাঁওবাসী। যদিহে এয়া অচিন বেমাৰ হয়, তেন্তে পৰৱৰ্তী পৰ্যায়ত গাঁওখনৰ বাকীসমূহ পশুধনৰ দেহলৈও এই বেমাৰ সংক্ৰমিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। যদিহে তেনে হয়, গাঁওখনত উচন হৈ পৰিব পশুধন। জনস্বাস্থ্যৰ প্ৰতিও আহিব পাৰে চৰম ভাবুকি। গাঁওবাসীৰ আহ্বান, অতি শীঘ্ৰেই চৰকাৰী পশু চিকিৎসকৰ দল গাঁওখনত উপস্থিত হৈ পৰিস্থিতিৰ অধ্যয়ন কৰি উপযুক্ত ব্যৱস্থা হাতত লওক। আমাক এতিয়া মানে যেনেকৈ মৰি আহিছে আমিও নাজানো, কি বিষয়লৈ মৰিছে। গৰু একো খোৱা নাই। গৰু এৰাল দিয়াৰ পৰা আনি কিনি গৰু আনিছোঁ, এই মাত্ৰ মানে মৰি গৈছে। আমি তত পোৱা নাই কেনেকৈ মৰিছে। চৰকাৰৰ ফালৰ পৰা ধৰি লওক ডক্টৰৰ ব্যৱস্থা কিবা এটা কৰি দিবলৈ কৈছোঁ মই। হয়, কিয় মৰিছে এইটো আমিও ধৰিব পৰা নাই। কিবা বেমাৰ হৈছে চাগে। ডক্টৰ মানে কিবা পৰাপক্ষটো ফালে আমি ভাল পাওঁ আৰু এফালৰ পৰা মৰি মৰি আহিছে। আৰু বা ৰাতিলৈ কেইটা মৰিব বা কালিলৈ কেইটামান মৰিব এইটো জানিব আমি গম পোৱা নাই। হয়, আমাৰ ভয় লাগিছে এতিয়া। তেনেকুৱা হৈছে ঘটনাটো আমাৰ চুমনীয়া জৰাগুৰি চুমনীয়া গাঁও। এনেকুৱা ঘটনা সন্ধিয়া খালত আমি গৰুকেইটা চপাবলৈ আহিছিলোঁ, এৰাল দি থৈছিলোঁ। তাৰপিছত এফালৰ পৰা গৰুকেইটা যে সোমাই আহিছিলোঁ, পতাপত মৰিব লৈছে। কিহৰ কাৰণে মৰিছে আমি এতিয়ালৈকে ধৰা পৰা নাই। কাৰণ গৰু এতিয়ালৈকে 9টা 10টা মৰিছে। এইটো গৰু দেখি আছোঁ। ছাগলী 2টা মৰিছে। এফালৰ পৰা মৰি আছে। কাইলৈৰ পৰা আমাৰ কি হ'ব ঘটনাটো আমি ধৰিব পৰা নাই। এতিয়া পৰামৰ্শটো চৰকাৰে কি অনুদান দিয়ে, কিবা এটা ডক্টৰৰ পৰামৰ্শ এটা দিব লাগে আমাক ইয়াত। এনেকুৱা ঘটনা আমি কোনো দিনেই দেখা নাই। এজনে মুঠতে কপি কপি আদায় হৈছে আৰু এঘৰতে 2টা 3টা মৰিলে চবেই বইলগীয়া কথা আছে। এতিয়ালৈকে আমি এইবোৰ সহ্য কৰিব নোৱাৰিছোঁ। মুঠতে চৰকাৰে কি দিয়ে কি নিদিয়ে এইবোৰ চব পৰামৰ্শ ল'ব লাগিব। এইবোৰ বেমাৰ বুলি ধৰিছোঁ। বেমাৰ গৰু এৰাল দি থৈছিলোঁ। এই গৰু এৰাল দিয়া বস্তুটো মৰি যোৱাটো আমি এইটো ভাবিছোঁ বেমাৰ। এৰি থোৱা নাইতো, আমি গৰু এৰাল দিছিলোঁ। এইটো গৰু এৰাল দি থৈছিলোঁ। এইটো গৰু মৰিছে। এতিয়া আপোনালোকে ভাবি ল'ব, এইটো নিশ্চয় কিবা এটা বেমাৰ। আমি ভয় লাগিছোঁ দেই। মোৰো গৰু আছে, বহুত গৰু আছে। এতিয়া মোৰো মৰিব কাইলৈ, কিবা এটা হ'ব। আমি কপি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, তৰংগ লাইভ।